Hello, namaskar, welcome to my YouTube channel Krishna Blogs and Info. আজি মানে অফিস স্টাফৰ পিকনিক আছে তো আপোনালোকক দেখুৱাই আছো আজি কি এৰেঞ্জমেন্ট আছে মানে আজিৰ পিকনিকটো কেনেকুৱা কি এৰেঞ্জমেন্ট আছে তো বলক আজিৰ ভিডিওটো স্টাৰ্ট কৰো হাই তো বন্ধুসকল মই এতিয়া গৈ আছো আৰু আপোনালোকক সকলো বস্তু এটাকে দেখুৱাই আছো আজি গৈ আছো পিকনিক জাগিৰোড যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা সোনকালে গৈ সাবস্ক্ৰাইব কৰক আৰু বেল আইকন প্ৰেছ কৰক যাতে মোৰ ভাল ভাল ব্লগছৰ লগতে নতুন নতুন ইনফৰমেশ্যনবোৰ আপোনালোকে পাই থাকে তো এইখিনিতে মই অলপ ৰখি দিব লাগিব কাৰণ মোৰ লগৰ এটা আহি আছে আৰু হিউ মোৰ লগতে যাব তো মই ইয়াতে অলপ ৰম তো মোৰ লগৰটো আহি পাইছে বাগলাৰী আৰু এতিয়া সি চলাই আছে বাইক আৰু মই আছো পিছফালে তো আহি পালো এতিয়া বৰ্তমান জাগিৰোড টাউন আৰু জাগিৰোড টাউনৰ পৰা প্ৰায় 2 কিলোমিটাৰ আমি ভিতৰত সোমাব লাগিব তো বলক ভিডিওটো শেষলৈকে চাই থাকক তো ফাইনালি আমি আহি পালো নিজৰা পাৰ্ক আৰু ইয়াতে চাগে ক'বাত আছে আমাৰ ষ্টাফসকল তো আমি বিচাৰি আছো এই ওপৰৰ ফালে আছে নেকি ওপৰ দি যাওঁচোন ইফালে নহয় ওপৰ দি যাম তো আমি ওপৰলৈকে যাওঁ ওপৰৰ পৰা চাম আৰু কোনখিনিত আছে তো এইফালে চোন দেখা নাই ক'তো ইয়াতে আছে নে ওপৰতে আছে ফোন কৰি সুধিলোঁ তো ফোন কৰি সুধিছোঁ আমি তেওঁলোকে ওপৰত আছে বোলে তো আমি ওপৰত গৈ আছোঁ আৰু এয়া চাওক এয়া আছে নিজৰা পাৰ্কৰ গেট এয়া পাৰ্কৰ ভিতৰত সোমোৱা গেটটো ইয়াতে পাছ কাটিব লাগিব তো আমি গৈ আছোঁ ওপৰলৈ ওপৰত আছে আমাৰ সকলো ষ্টাফসকল তো মই ওপৰৰ কথা কৈ আছোঁ যে তো আপোনালোকে বুজি পোৱা নাই চাগে কাৰণ ওপৰত আছে এটা ভাল প্লেচ সাগৰাচাল বুলি কোৱা হয় তো এয়া প্লেচটো বহুত ধুনীয়া তলতকৈ ওপৰত আৰু বেছি ধুনীয়া তো চাওক এইটো জাগা কিবা বুকিং কৰা আছে নেকি বুলি এইটো জাগা কিবা কিনা আছে নেকি কোনোবাই কিনে থৈছে নেকি গানা লগাও
তো আহি পোৱাৰ লগে লগে খাব পালোঁ চাহ কণী ব্ৰেড আৰু অলপমান কাম কৰিলোঁ তো দেখা পাইছে আপোনালোকে ইয়াতে কি ধুনীয়া ধুনীয়া ফেচিলিটি আছে চাক পানী বটল আৰু ইয়াতে চব্জি টব্জি কাটা হ'ল ইয়াতে ভাত বনাই আছে আমাৰ বুদ্ধিৰাম ছাৰে আৰু এফালে হৈ আছে মাংস হাঁহৰ মাংস আৰু ইয়াতে বৌয়ে ভাজি আছে মাছ ভাজি আছে আৰু সেইফালে চব্জি কাটি ৰখা আছে আৰু এতিয়া আমাৰ ছাৰে কিবা এনাউন্স কৰিব বোলে তো বলক শুনো কি কয় আৰু এয়া হৈছে মোৰ লগৰ ইতিমধ্যে আমাৰ সিদ্ধান্ত দিছে যে আমাৰ খানা ৰেডি হৈছে গতিকে সমূহ আমাৰ কৰ্মকৰ্তা বন্ধুসকললৈ অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আহি আমাৰ এই প্ৰীতি আৰু বনভোজত অংশগ্ৰহণ কৰে সকলোলৈ আমাৰ মাজত উপস্থিত আছে আমাৰ ইয়ং জেনেৰেশ্যনৰ আমাৰ কৃষ্ণা চেত্ৰী ডাঙৰীয়া মনোজ বাগলাহী ডাঙৰীয়া তেখেতক আমি অশেষ ধন্যবাদ দিছোঁ তেখেতে 27 কেজি গাহৰি মাংস 4টা মানুহে হজম কৰিছে হাত নকৰি হ'ব লাগে হাত নকৰি দিয়ক অসমীৰে চোতালতে ৰদালিৰে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলি মাতে মোকে হাত বাৱলি মাতে মোকে হাত বাৱলি তো বন্ধুসকল আজিৰ ভিডিঅ' ইমানেই আৰু এনজয় কৰি থাকোঁতে বহুত মোমেণ্টবোৰ দেখাবলৈ ৰৈ গ'ল তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব